সহজতে একোৱেই নহয় যদি জীৱনত ডাঙৰ কিবা এটা কৰিব খোজা তেনেহলে কষ্ট কৰিব লাগিব মায়া এৰিবলৈ শিকা কাৰণ তোমাৰ আগুৱাই যোৱাৰ পথত এইবোৰে বাধাৰ সৃষ্টি কৰিব প্ৰথমে জীৱনৰ লক্ষ্য স্থিৰ কৰা বাকি নিজে নিজে হৈ যাব যুদ্ধ কৰিবলৈ শিকা যুদ্ধ নকৰিলে কেতিয়াও জয়লাভ কৰিব নোৱাৰি তোমাৰ আগবাঢ়ি যোৱাৰ পথত সেই মানুহজনক লগত লোৱা যিজনে তোমাৰ একো নাথাকিলেও কেতিয়াও তোমাক এৰি নাযাব যদি তুমি অপেক্ষা কৰিব পাৰা তেন্তে দেখিবা এদিন তোমাৰ ভাল সময় আহিবই তুমি কালি যি কৰিছিলা আজিও যদি সেই একেই কামকে কৰা তেন্তে তুমি য'ত আছা তাতেই থাকি যাবা যদি কিবা এটা কৰিব খোজা তেনেহলে সদায় নতুন কিবা এটা কৰা যদি বিশ্বাস কৰা যে কিবা এটা কাৰ্যকাৰী হ'ব তেনেহলে তুমি সুযোগবোৰ দেখিবা যদি বিশ্বাস কৰা যে কাৰ্যকাৰী নহ'ব তেনেহলে বাধাবোৰ দেখিবলৈ পাবা জীৱনৰ বাটত বহুত মানুহ লগ পাবা কিন্তু একেবাৰে কম মানুহেই তোমাৰ লগত শেষ সময়ত কাষত থাকিব তোমাক এৰি যিসকলে ভালে আছে তুমিও সিহঁতক এৰি ভালে থাকিবলৈ শিকা এয়াই তোমাৰ বাবে ভাল নিজৰ ভাল বেয়া যদি তুমি নিজেই বুজি নোপোৱা তেনেহলে কোনেও তোমাক বুজাব নোৱাৰিব আজি হয়তো বেয়া সময় চলিছে চেষ্টা কৰা ভালদৰে কাম কৰা এদিন তোমাৰো সঠিক সময় আহিব যদি কাৰোবাক পাহৰি যাব খোজা তেনেহলে পাহৰি যোৱা কিন্তু পাহৰিবৰ বাবেই মনত নাৰাখিবা কাজ ভাঙি গলে যেনেদৰে কেতিয়াও জোৰা নালাগে ঠিক সেইদৰে কিছুমান সম্পৰ্ক কেতিয়াও জোৰা নালাগে যদি কাৰোবাক ভাল পাওঁ বুলি ক'ব খোজা কৈ দিয়া নহলে আন কোনোবাই তোমাৰ সুযোগটো কাঢ়ি ল'ব বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কৰক কমেন্ট কৰি জনাওক আৰু অধিক এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব